বৰ্ণালীজ কুজিন এণ্ড কালচাৰলৈ আপোনালোকৰ স্বাগতম। আজি এটা ফিউজন ৰেচিপি বনাবলৈ ওলাইছোঁ। অসমীয়া পৰম্পৰাগত খাদ্য কলডিল আৰু মুৰ্গী মাংসৰ লগত বিদেশী পাই। ইয়াৰ কাৰণে আমাক লাগিব অলপমান কলডিল, ভীমকলৰ কলডিল হ'লে ভাল হয়। আমাক লাগিব অলপমান হাৰ্ডি নোহোৱা ব্ৰইলাৰ চিকেন। পাই বেছ বনাবৰ কাৰণে আমাক লাগিব ময়দা 1.5 কাপ, 100 গ্ৰাম বাটাৰ আৰু কণী এটা আৰু চেনি 1 চামুচ আৰু সল্ট অকণমান লাগে, কিন্তু যিহেতু মই সল্টেড বাটাৰ ইউজ কৰিছোঁ সেইকাৰণে সল্ট দিয়া নাই। পাই বনাবলৈ আমি এতিয়া ময়দাখিনি, বাটাৰখিনি আৰু চেনিখিনি একেলগে অলপ সময় সানিম আৰু তাৰপিছত কণীটো দি আমি সানি এটা ডো বনাম। বাটাৰখিনি ঠাণ্ডা হ'ব লাগে, চিল্ড হ'ব লাগে আৰু তাক আমি কিউবত টুকুৰা টুকুৰকৈ এয়া কাটি লৈছোঁ আৰু মোৰ সৰু ছোৱালীজনীয়ে মোক সহায় কৰিছে। এইদৰে আমি ভালদৰে সানি এটা ডো বনাবলৈ চেষ্টা কৰিম। এতিয়া আমি ইয়াত কণীটো সানি পেলাম আৰু ডোটো তেতিয়া আমাৰ সম্পূৰ্ণ হৈ যাব। অকণমান কণী উলিয়াই ৰাখিম যাতে পিছত বেকিঙৰ সময়ত এগ ৱাছ কৰিব পাৰোঁ। এয়া আমাৰ ডোটো ৰেডি হৈ গ'ল আৰু এতিয়া মই ইয়াত 2 ভাগ কৰি ক্লিন ৰেপেৰে বান্ধি ফ্ৰিজত আধা ঘণ্টা বা 45 মিনিট সময় থৈ দিম। এইদৰে ৰেডি কৰি আমি ফ্ৰিজত আধা ঘণ্টামান এতিয়া থৈ দিম আৰু এতিয়া আমি বৰ্তমান ইয়াৰ ভিতৰত দিব টাৰ্টৰ ভিতৰৰ ফিলিংখিনি বনাবলৈ আৰম্ভ কৰিম। এয়া আমি কলডিলখিনি মিহিকৈ কুটি ল'লোঁ। কলডিল বনোৱাৰ আগতে অকণমান নিমখ পানীত তিয়াই থ'লে ক'লা নহয় বুলি কয়, গতিকে মই 2-3 মিনিটমান তিয়াই থ'ম। নিমখ একদম অকণমান দিব লাগে। এতিয়া আমি চিকেনখিনি মেৰিনেট কৰিবৰ কাৰণে আমাক আদা নহৰু অলপ পেষ্ট, জালুকৰ গুড়ি আৰু নিমখ লাগিব। আদা নহৰুখিনি আমি অলপমান থেতেলিয়াই চিকেনখিনি সানি পেলাম। কলডিল আৰু চিকেনত জালুক দিলে খুবেই ভাল লাগে, গতিকে আমি গোটা জালুকো খুন্দি পেলাই দিব পাৰোঁ আৰু নহ'লে এইদৰে কিনা কেচৰ গুড়ি জালুকো আমি দিব পাৰোঁ। যিহেতু আমি পাইৰ ফিলিঙত দিম, গতিকে ব্ৰইলাৰ চিকেনৰ লগতো দিম, গতিকে সিজোতে সময় যাতে নালাগে আৰু মুখত বেছি খহটা হিচাপত নালাগে, সেইকাৰণে আমি অলপ সময় মিক্সিত কলডিলখিনি মাৰি ল'ম। লোহাৰ কেৰাহী গৰম হ'বলৈ দিম আৰু অলপমান কেৰাহীত তেল দি দিম। তেল গৰম হ'লে পিঁয়াজখিনি দি অকণমান সময় ভাজিম আৰু তাত মেৰিনেট কৰি থোৱা চিকেনখিনি দি দিম। কলডিল আৰু মুৰ্গী মাংস আমাৰ সম্পূৰ্ণ পৰম্পৰাগত খাদ্য। ইয়াত বিশেষ মছলাৰ প্ৰয়োজন নাই, অকল পিঁয়াজ, আদা, নহৰু, জলকীয়া আৰু জালুকৰ গুড়িয়ে বিশেষ দিলেই হ'ল। আৰু যিহেতু আমি আজি পাই বনাইছোঁ, গতিকে ইয়াত মই লোকেল মুৰ্গী ব্যৱহাৰ কৰা নাই, ব্ৰইলাৰ মাংস ব্যৱহাৰ কৰিছোঁ যাতে আমি মঙহ বেছিকৈ পাওঁ আৰু অকণমান ৰং গুড়া আৰু জলকীয়া গুড়ি ব্যৱহাৰ কৰিছোঁ ৰঙৰ বাবে। চিকেনখিনিৰ অকণমান ৰঙৰ পৰিৱৰ্তন হোৱাৰ লগে লগে আমি ইয়াত অকণমান হালধি গুড়ি দিম। এতিয়া সুন্দৰকৈ চিকেনখিনি ভাজা হোৱাৰ পিছত আমি ইয়াত কলডিলখিনি মিক্সিত দি অলপমান মিহি কৰি লোৱা কলডিলখিনি দি দিম আৰু সুন্দৰকৈ অলপ সময় ভাজিম। এতিয়া আমি ইয়াতে ঘৰতে খুন্দা অকণমান জিৰা গুড়ি দিম। যিহেতু মোৰ বাচ্ছাই এইটো খাব, গতিকে মই ইয়াত কেঁচা জলকীয়া দিয়া নাই। অকণমান ৰঙৰ কাৰণে খালি কাশ্মীৰী মিৰ্চ ইয়াত মই দি দিছোঁ। নিমখটো মেৰিনেশ্যনৰ সময়ত দিয়া আছিল, গতিকে প্ৰয়োজন অনুসৰি দিলেই হ'ল। অলপমান ছানৰাইজ গৰম মছলা দিলে এনেও সকলো বস্তুৰ সোৱাদ আৰু সুগন্ধ বাঢ়ি যায়, গতিকে অকণমান ছানৰাইজ গৰম মছলা আমি দি দিলোঁ। ইয়াৰ গোন্ধটো খুব সুন্দৰ এতিয়া ইতিমধ্যে ওলাইছে আৰু ৰংটো দেখিলেও আপুনি গম পাব যে কি সুন্দৰ হৈছে। ফ্ৰিজৰ পৰা ডো দুটা উলিয়াই আমি সুন্দৰকৈ অলপমান মোটা ৰুটি নিচিনাকৈ বেলি ল'ম আৰু এটা ডোৰ ভাগটোত আমি এইদৰে দীঘল দীঘলকৈ কাটি ল'ম আৰু ফুলৰ শ্বেপ কেইটামান কাটি ল'ম। আৰু আনটো ডো পাই বেছ বনাবৰ কাৰণে এইদৰে আমি বেলি ল'ম। বেছি পাতল হ'বও নালাগে, বেছি মোটা হ'বও নালাগে, কাৰণ ই ফুলি যাব। এইদৰে আমি এটা ৰিমুভেবল বেছৰ পাই টিন ল'ম আৰু তাত সুন্দৰভাৱে বেছটো ভৰাই দিম। সুন্দৰভাৱে ধুনীয়াকৈ এইদৰে ভৰাই চাৰিওফালে আমি মিলাই বৰ্ডাৰকেইটাই উলিয়াই ল'ম আৰু তাৰ ভিতৰত আমি বনাই থোৱা ফিলিংটো ভৰাই দিম। এয়া আমাৰ পাই বেছটো আমি এইদৰে ৰেডি কৰি ল'লোঁ আৰু এতিয়া এখন কাটা চামুচৰ আমি তলটো অলপ ফুটা ফুটা কৰি দিম।
এতিয়া আমি আমাৰ যিটো পাই বনাইছোঁ, পাইটোত আমি ফিলিং দিম। আমাৰ যিখিনি কলডিল চিকেন বনাই থৈছিলোঁ সেইখিনি আমি ফিল কৰিম আৰু তাৰ ওপৰত আমি আকৌ ডেক'ৰেট কৰিম। এয়া আমাৰ পাই ফিল কৰি দিলোঁ আমি সুন্দৰভাৱে ধুনীয়াকৈ। এতিয়া আমি আন এটা দৰে ৰেডি কৰি থোৱা যিখিনি লাইন বনাই থৈছিলোঁ আৰু ফুল কাটি থৈছিলোঁ সেইখিনিৰে ডেক'ৰেট কৰিম। এইদৰে সুন্দৰভাৱে আমি ইয়াক সজাই পেলাম। এতিয়া কেইটামান গোটা জালুক দি ফুলকেইটাৰ মাজত দি দিম যাতে দেখিবলৈ ধুনীয়া হয়। এতিয়া আমি ইয়াত অলপমান এগ ৱাছ দি দিম যাতে ইয়াৰ কালাৰটো ওপৰ ফালে বেক হওঁতে খুব সুন্দৰভাৱে অলপ ৰঙচুৱা হৈ আহে। এতিয়া আমি অ'ভেনত 180 ডিগ্ৰীত 25ৰ পৰা 30 মিনিটলৈ বেক কৰিম। বেক হোৱাৰ পাছত চাওক কি সুন্দৰভাৱে ৰং আহিছে আৰু দেখিবলৈ ধুনীয়া হৈছে আৰু গোন্ধটো খুব সুন্দৰ ওলায়। কলডিল চিকেন পাই বিভিন্ন ধৰণৰ গ্ৰীণ চাটনি, টমেটো চাটনি বা মেয়নিজৰ লগত গৰমে গৰমে পৰিৱেশন কৰিব পাৰে। এইদৰে বনাই দিলে ইয়াত যে কলডিল আছে ল'ৰা ছোৱালীয়ে ধৰিবই নোৱাৰিব আৰু সুন্দৰভাৱে খাবলৈ ইচ্ছা কৰিব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।